হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। চ' আমি আহি গ'লোঁ এতিয়া ব্লেক বিচৰ পৰা চিধা ফিৰালে। ফিৰাত যিহেতু আমাৰ হোটেল আছে, জাষ্ট তাতে সোমাই মুখখন ধুয়ে আহি গ'লোঁ আজি ছানছেট চাওঁ বুলি। ফিৰা চেণ্ট্ৰেলত যদি আপুনি লাহে লাহে শিলৰ চিৰিকেইটা খোজকাঢ়ি আহে, কেথেড্ৰেলৰ ওচৰৰ পৰাই ধুনীয়াকৈ ছানছেটটো চাব পাৰি। আমাৰ হোটেল যিহেতু কৈছিলোঁৱে যে ফিৰা মেইন একদম প্লেচতে হয়, চ' ইয়াৰ পৰা 20-25 মিনিটমান ওপৰৰ ফালে খোজকাঢ়ি আহিলে আমি এই জেগাখিনি পালোঁ। কিন্তু আৰু অকণমান ওপৰলৈ উঠি যাওঁ ব'লক, ছানছেট হোৱা আৰম্ভ হৈছে লাহে লাহে। ওপৰৰ পৰা ভিউটো বেছিয়ে ভাল লাগে। ইয়াতে এটা ওপৰত চাৰ্চ আছে, তাৰ পৰা ভিউটো চবতকৈ বেছি ধুনীয়া হয়। এই দেৱালখনেৰে গৈ আপোনালোকে যিকোনো জেগাতে অলপ দেৰি থিয় হৈ পেলাই এই সূৰ্য অস্তৰ মুহূৰ্তখিনি উপভোগ কৰিব পাৰিব। কিন্তু মনত ৰাখিব 4:30 বজাত যাতে এই জেগাখিনি আপোনালোকে গৈ পায়, নহ'লে বহুত বেছি ভিৰ হয় আৰু চাবলৈ আপোনালোকে জেগাও নাপাব ভালদৰে। এই সূৰ্য অস্তৰ সময়খিনিত যে আকাশখন যেন এখন সুন্দৰ পেইণ্টিং তেনেকুৱাহে লাগিছিলে। সূৰ্যৰ ৰশ্মিৰ কমলা আৰু পাৰ্পল কালাৰটোৱে চাৰিওফালৰ ডাৰ্ক বেকগ্ৰাউণ্ডৰ বিপৰীতে খুব আকৰ্ষণীয় হৈ পৰিছে। আৰু এতিয়া এইটোৱে হ'ল ফিৰাৰ 3 বেলছ থকা গীৰ্জাঘৰটো। এই 3টা বেলছে ইজ ডেডিকেটেড টু ডৰমিশ্যন, অৰ্থাৎ খ্ৰীষ্টিয়ান মানুহবোৰে বিশ্বাস কৰে যে মেৰী পিচফুল মৃত্যুৰ পাছত যে তেওঁৰ পৃথিৱী জীৱনৰ পিছত স্বৰ্গলৈ যাত্ৰাটো সেয়াই বুজায়। এয়া আমাক বহুতো ফটো ধুনীয়া ধুনীয়া ভিডিঅ' লোৱাৰ সুযোগ দিয়াৰ পিছত এতিয়া সূৰ্য মামাও শুবলৈ গ'ল। আমিও ভাবিলোঁ এতিয়া তললৈ নামি যাওঁ আৰু হোটেলত অলপ ৰেষ্ট লওঁ। কিন্তু দেখিছে এতিয়া চকুত পৰিলে যে এই যে তলাবোৰ, এই ৱালখনত বহুতো মানুহে এনেকৈ তলা বান্ধি বান্ধি থৈ গৈছে। আৰু ভালদৰে কাষলৈ যেতিয়া যাওঁ দেখিছোঁ যে ইমান পুৰণা আছে নহয়। कितने पुराने पुराने दिख रहे बाबू, दिख रहे, रस्ट हो गया है कितना पुराना बाबू है। किसी ने यहाँ दो बांधा है, देखो पहली बार होगा, दूसरे ने तो पहली बांधा, नहीं थी और नहीं, यू नेवर नो बाबू, हो सकता है। এতিয়া আকৌ আহিলোঁ হোটেলৰ কাষত থকা এখন ছুপাৰ মাৰ্কেটত। ইয়াৰে বটলৰ পানী কিনি খাব লাগে যে। अच्छा एक टूरिस्ट के लिए ये प्राइस और उसके लिए ये 10 पैसे, हाँ सब जगह वैसा है। ये 35 यूरो। আমিতো খালি পানীয়ে ল'বলৈ আহিছিলোঁ, কাৰণ ইয়াৰে আপোনালোকে টেপ ৱাটাৰ খাব নোৱাৰে। আমি ইউকেটো টেপ ৱাটাৰে ব্যৱহাৰ কৰোঁ। তাত কোনো ফিল্টাৰ বা বটল ৱাটাৰ মানুহে বহুত কমেই ব্যৱহাৰ কৰে, স্পেচিয়েলি লোকেল মানুহবোৰেতো টেপ ৱাটাৰে খায়। বাট ইয়াতে তেনেকুৱা নহয়, ইয়াৰ যিহেতু সমুদ্ৰৰ কাষৰ একদম, চ' সেইবাবে সিহঁতে কয় যে পানীটো এনেকৈ টেপ ৱাটাৰ ডাইৰেক্ট খাব নালাগে, ভাল নহয়। মাৰ্কেটখনত বহুতো বস্তু আছে, বহুতো অফক'ৰ্চ চবখিনিয়ে আছে, ফল, তাৰপিছত আপোনাৰ ভেজিটেবলছ বা গ্ৰচাৰী আইটেমছ পৰা যি আপোনাক ষ্টেচনাৰী লাগে চবখিনি আছিলে। বাট ইয়াৰ এটা বস্তু চাইহে শ্বকিং হ'লোঁ যে ইয়াতে টুৰিষ্টৰ কাৰণে প্ৰাইচ আৰু আপুনি নৰ্মেল যদি লোকেল পাৰ্চন লোকেল মানুহ যোনে বজাৰ কৰে ইয়াৰ পৰা, তেওঁলোকৰ কাৰণে প্ৰাইচটো বেলেগ। তো সেয়াই মোক আবি দেখাই আছিলে যে চাওক ইয়াতে দুটা প্ৰাইচ লিখা আছে। তো আমাৰ পৰা বেছিকৈ লৈছে আৰু যিটো লোকেল মানুহ তেওঁলোকৰ পৰা কমকৈ লয়। ছুপাৰ মাৰ্কেটৰ পৰা অহাৰ পিছত বহুত বেছি ভাগৰ লাগি গৈছিলে, কাৰণ গোটেই দিনটো ঘূৰি ফুৰিছোঁতো। অকণমান হোটেলত ৰেষ্ট লৈ ফ্ৰেছ হৈ কিনে এতিয়া ওলাই আহিলোঁ আপোনালোকক আজি ফিৰা মাৰ্কেটখন দেখাওঁ বুলি। ফিৰা মাৰ্কেটত বহুতো ৰেষ্টুৰেণ্টছ, বাৰ্ছ, হোটেলছ বা সৰু সৰু হোমষ্টেজ আছে, কাৰণ টুৰিষ্টৰ কাৰণে এই প্লেচটো হ'ল মেইন লোকেশ্যন। ফিৰাৰ এই মুখ্য বজাৰখনে নিজৰ আকৰ্ষণেৰে ভিজিটৰ্ছক খুব আকৰ্ষিত কৰে। বিভিন্ন দোকান, কোজি বাৰ্ছ, ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টবোৰে এই জেগাটো আৰু বেছি লাইভলি কৰি তোলে। এতিয়া প্ৰায় বাজিছে ঘড়ীত 9টা, আৰু এইটো সময়ত ইয়াত ভিৰ দেখিছেনে চাৰিওফালে? খালী মানুহ আৰু দোকানবোৰৰ জাকজমকতা। মই দিনতকৈ বেছি একচুৱেলি ৰাতিহে এই মাৰ্কেটখন এক্সপ্ল'ৰ কৰিবলৈ ছাজেষ্ট কৰিম আপোনালোকক। ইউনিক ছভিনিয়াৰ্ছৰ পৰা লোকেল ফ্লেভাৰ্ছলৈকে এই মাৰ্কেটখনে প্ৰত্যেকটো কৰ্নাৰতে এটা বেলেগ ষ্টৰী কৈ যায়, যাৰ ফলত ফিৰাৰ সংস্কৃতিৰ এটা ৰিচ এণ্ড ভেৰি ইমাৰ্চিভ এক্সপিৰিয়েঞ্চৰ বাবে এই স্থানটো খুবেই পপুলাৰ হয়। ৰ'ব এতিয়া আপোনালোকক এটা বেলেগ বস্তু দেখাওঁ। এই চিৰিকেইটা চিনি পাইছেনে?
এই যে মুভিখন আছে বেং বেং, তাতে গানটো নাই জানো মেহেৰবা হোৱা কেটৰিনা এণ্ড ঋতিকৰ, চ' সেই চিৰিকেইটাই একেটা হয়। এই চিৰিকেইটা বুলি নহয় আকৌ, বহুত কেইটা ক্লিপছ সেই গানটো বা মুভিখনৰ ইয়াতে গ্ৰীচতে লোৱা, স্পেচিয়েলি আপোনাৰ সন্তৰ্ণী বা ফিৰা মাৰ্কেটৰ আৰু অয়াটো আমি কাইলৈকে যাম, তো আপোনালোকক তেতিয়া দেখাম। অয়াটো বহুত জেগাত সেই মুভিখনৰ ক্লিপছ লৈছিলে। গ্ৰীচত এই এভিলাই জুৱেলাৰীৰ খুবেই বেছি মান্যতা। তেওঁলোকে বিলিভ কৰে যে এই জুৱেলাৰীয়ে বেয়া নজৰ বা যিয়ে দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে তেনেকুৱাৰ পৰা তেওঁলোকক সুৰক্ষা কৰে। বহুতো ধুনীয়া ধুনীয়া মণি বা পেণ্ডেণ্ট ৰূপত এই জুৱেলাৰীবোৰ সৌভাগ্য কঢ়িয়াই আনে বুলি তেওঁলোকে বিশ্বাস কৰে। আমি যেনেকৈ তাবিজ পিন্ধোঁ ঠিক তেনেদৰে। বাৰু যিয়ে নহওক, আপোনালোকৰ মনত পৰিছেনে এই জেগাখিনি? এই যে সন্ধিয়া আহিছিলোঁ ছানছেট চাবলৈ, তেতিয়া এই ৰাস্তাটোৰেই ওপৰত উঠি উঠি গৈ আছিলোঁ। এতিয়া এই যে শ্বিপখন আছিলে মাজত, তেতিয়া সেই শ্বিপখন এতিয়া একদম ধুনীয়াকৈ লাইট জ্বলি উঠিছে। চাওকচোন কিমান বেছি ধুনীয়া লাগিছে। আৰু চাৰিওফালতে ঘৰবোৰ বা ৰেষ্টুৰেণ্টছবোৰ হোৱাইট কালাৰটো। এনেই দোকানবোৰ বগা, তাতে ইমান ধুনীয়াকৈ লাইটিং কৰি থৈছে। আৰু এই বগানভিলিয়াজোপা চাওকচোন, কাগজ ফুলজোপা ইয়াতে ৰোৱাৰ কাৰণে কিমান ধুনীয়া লাগিছে। আৰু অকল মানে কাগজ ফুলজোপাই আছেতো, বেলেগ সৌন্দৰ্য আনিছে কিন্তু জেগাখিনিত। ইয়াৰ ৰাস্তাবোৰ লক্ষ্য কৰিছে, ৰাস্তাবোৰ আমাৰ যেনেকৈ আপোনাৰ ওপৰতো একদম ধুনীয়াকৈ ফিনিচিং থাকে তেনেকুৱা নহয়, ইহঁতৰ একদম শিলেৰে ওখৰা মোখৰা ৰাস্তা, শিল পাৰি পাৰি থোৱা আছে খালি এনেকুৱা লাগে। এইখন চাওক, বেগৰ দোকান প্লাছ এই কাপোৰ। এভিলাই কথা কৈছিলোঁ নহয় অলপত আগতে, টি শ্বাৰ্ট হওক বা মানি বেগ হওক বা পাৰ্চ হওক বা টুপি হওক, চবতে এভিলাইয়ে আছে, বেছিভাগ এয়াই দেখিছোঁ। এইখন এখন খুবেই পপুলাৰ ইটেৰী আছে ফিৰা মাৰ্কেটত। ইয়াৰে হেনো ৰেপটো খুবেই বেছি পপুলাৰ, চ' ইয়াতে আমি আজি ডিনাৰ কৰিম। মানুহৰ মুখত ইয়াৰ কথা শুনাওঁতে মোৰ মনত পৰিলে পাণবজাৰৰ ৰেৱতীৰ কথা। বাপৰে, 3টা বছৰ হেণ্ডিকত পঢ়োঁতে পাণবজাৰত যিমানবাৰ কিতাপ কিনিব গৈছোঁ, মোৰ এনেকুৱা লাগে কিতাপ কিনা বাহানা কৰিহে গৈছিলোঁ। একচুৱেলি খাব গৈছিলোঁ ৰেৱতীৰ ৰোল বা চাওমিন। 50 টকাত 1 প্লেট চাওমিন, বাপৰে কিমান টেষ্টি আছিলে যে। আই এম চিয়'ৰ আপোনালোকে যদি গুৱাহাটীত থাকে তেতিয়াহ'লে ৰেৱতীটো এবাৰ নহয় এবাৰ গৈছে। আৰু আই এম চিয়'ৰ এবাৰ নহয় সদায় চাগে ৰেৱতী আপোনালোকৰ মষ্ট ফেভৰেবল প্লেচ। মই ইমান দেশ জুৰি ঘূৰিছোঁ, বাট মই ক'তো ইমান টেষ্টি ৰোল আৰু চাওমিন খোৱা নাই, তাকো ইমান চিম্পল বনায়। এইবাৰ সেইকাৰণে অসমলৈ গ'লে নিশ্চয় ৰেৱতীলৈ যাম, আৰু যাই তেওঁৰ চেফজনক ক'ম যে সঁচাকৈ হাতত কিন্তু যাদু আছে দেই। ফিয়াৰ এই সৰু সৰু ছভিনিয়াৰ্ছবোৰ, এইবোৰ মেক্সিমাম হাতেৰে বনোৱা। ইনফেক্ট মই এই শ্বপত এজন খুব বয়সস্থ মানুহো লগ পাইছিলোঁ, যিজন মানুহে প্ৰায় 80-90 বছৰৰ পৰা তেওঁ এতিয়া এইবোৰ বনাই আছে। ভাবকচোন কেতিয়াৰ পৰা তেওঁ বনোৱা আৰম্ভ কৰিছে। আৰু হাতেৰে যেনেকৈ পেঞ্চিলৰ নিচিনা সৰু সৰু টুলছ বা নাইফেৰে তেওঁ এইবোৰ ছভিনিয়াৰ্ছ বনাই আছিলে। দেখি মনটো ভাল লাগি গ'ল জানে। আৰু আপুনি যদি ঘৰলৈ বা নিজৰ ফেমিলি মেম্বাৰ্ছলৈ কিবা লৈ আহিব বিচাৰে গ্ৰীচৰ পৰা, এণ্ড বেছি এক্সপেঞ্চিভ নহয়, চ' এই ছভিনিয়াৰ্ছবোৰ এটা বেষ্ট চইচ টু বি অনেষ্ট। মাৰ্কেটখনৰ সৰু সৰু গলিৰে যাওঁতে ইমানবোৰ ছভিনিয়াৰ্ছ, কাপোৰ, জুৱেলাৰী, বিভিন্ন আপোনালোকে দোকান দেখিব। কিন্তু মেইন মাৰ্কেটৰ মাজেৰে গ'লে দুইফালে দেখিব খালি ৰেষ্টুৰেণ্টছ। এইখন ইয়াৰে মেকডনাল্ডছ। মোৰ দেখি হাঁহিয়ে উঠিছে, মেকডনাল্ডছত মানুহে নাই। কাৰণ ইয়াতে যিমান টুৰিষ্ট আহে চবে লোকেল ফুডটো এক্সপ্ল'ৰ কৰিব বিচাৰে। মেকডনাল্ডছ KFC আৰু কোনেনো খাবলৈ আহিব, য'ত যায় তাতেতো মেকডনাল্ডছ KFC পায়েই। এনেকুৱা নহয় কিন্তু যে ইয়াতে অকল নন ভেজে পায় বা মাছ মাংসই পায়, ভেজিটেৰিয়ান ফুডো আছে, প্লাছ ইণ্ডিয়ান দোকানো মই দেখিছোঁ 1-2খন। চ' এনেকুৱা নাভাবিব যে ইয়াতে আহিলে আপোনালোকে খোৱাৰ অপশ্যন নাপাব, বহুতো বেছি অপশ্যন আছে। ডেজাৰ্ট আছে, আইচক্ৰীমছ আছে, এভৰিথিং। চ' লাষ্টত ভাগৰি জুগৰি আমি আকৌ আহি গ'লোঁ এই যে ইটাৰীখনৰ কথা কৈছিলোঁ আপোনালোকক অলপ আগতে, যে আজি ডিনাৰটো ইয়াতে কৰিম বুলি।
চ' তালে বেছি ভোক লগা নাছিল সেইবাবে এটা ৰেপে অৰ্ডাৰ কৰিলোঁ আপোনালোকক দেখুৱাম হা ৰেপটোনো কেনেকুৱা আৰু এইটো বহুত বেছি ফেমাছ হয় ইয়াৰে বহুত মানুহ আহে Oh, video. Okay. Just a second. Yummy. Welcome to Miami, baby. Oh no, open sandwich. Best you like One it. open? Yeah. Open one sandwich. Nice. Rafa, then open. Thank you so much. Thank you. Babu. He forgot to give the money. No problem. I don't like money. Oh, you don't like money? এই দুজন যে খুব জলি চেফ আছিলে তেওঁলোকে বনায়ো আছিলে এণ্ড ছাৰ্ভো কৰি আছিলে এণ্ড কাষতে এজন হয়তো মেনেজাৰ হয় তেওঁ কেছ বা পইচা লৈ আছিলে ভালদৰে ইংলিছ ক'ব নাজানে It's good. Super done. Very good. ৰেপটো সঁচাই বহুত টেষ্টি জানে ভিতৰত আছিলে পুৰা মাংস গ্ৰীক চেলাড আৰু ফ্ৰেঞ্চ ফ্ৰাইজ ইমান ইউনিক ৰেপ আছিলে মই ফাৰ্ষ্ট টাইম খাইছোঁ এণ্ড বেছি দামো নহয় 250 ৰুপিজ মাত্ৰ লাইক ধৰি লওক 3 ইউৰোৰ আছ পাছ এনিৱেজ চি ইউ ইন মাই নেক্সট ভিডিঅ' থেংক ইউ ফৰ ৱাচিং